তো আজি আমি দুয়ো যাব ওলাইছোঁ গৌৰাং পাৰ্ক তো গাইছ এতিয়া আমি যাই আছোঁ ইউনিভাৰ্চিটিৰ ফালে আৰু ইউনিভাৰ্চিটিৰ পৰা বাছত উঠিলোঁ আৰু এতিয়া আমি যাই আছোঁ ফাৰ্ষ্ট ডেইলি মাৰ্কেটৰ পৰা আমি গ'লোঁ বিশালত কিবা এটা কিনিবলগীয়া আছিল আৰু সেইখিনি কিনি কিনে আমি গ'লোঁ গৌৰাং পাৰ্ক আৰু এইটো আছিল গৌৰাং নদী নেকি ইমান এটা নাজানো গাইছ আৰু ইয়াত টিকেট লৈ কিনে আমি ভিতৰত গ'লোঁ আৰু ইয়াৰ টিকেটৰ ৰেট আছিল পাৰ পাৰ্চন 20 rupees আৰু আমি কেইটামান ফটো উঠিলোঁ ইয়াত আৰু আমি আহিছিলোঁ ছানছেটৰ টাইমত ন গাইছ আৰু সেইকাৰণে ইয়াত ধুনীয়া এটা ভিউ আহি আছিল আৰু মানুহ ইয়াত ইমান বেছিকৈ নাছিল সেইদিনা আৰু আমি খেলিব ধৰিলোঁ ইফালে পিছলা আৰু এইটো খেলি কিবা এটা সৰু কালৰে মনত পৰি যায় গাইছ আৰু বটিং কৰিলোঁ অলপ বটিং কৰাতে মোবাইল ওলাব নোৱাৰোঁ মানে বেছি ভয় লাগে পানীত যদি মোবাইল পৰি যায় হৈছে আৰু এইটো আছিল আমাৰ KMCH কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু আমি খালোঁ ম'ম' আমি ৰুম পালোঁগৈ আৰু একচুৱেলি ইমানেই আছিল গাইছ আৰু এতিয়া বাই বাই পিছলৈ লগ পাম